ল'ৰাই কান্দে কাৰণ সিহঁতৰ ফিলিং থাকে। চকু পানীবোৰ যে তোকানে আঁকিব পৰা হ'লে হয়তো সৰু কথা অনুভৱৰ পৰিধি হাঁহিৰে চম্ভালিব পাৰে। হয়, ভুল শুনিছে আপুনি, কাৰণ ল'ৰাইও কান্দে। সৰুতে যেতিয়া দুখ পাই পৰি কান্দিছিলোঁ, মা দেউতাই কৈছিল ধুইত ল'ৰা হৈ কান্দে নেকি। বিশ্বাস কৰক, এইটোৰ কাৰণেই হয়তো আজি বহু ল'ৰাই যিমান ডাঙৰ দুখত নাথাকক নিজৰ মাজতেই ৰাখিব বিচাৰে। হয়তো এইটোৰ কাৰণেই যে ল'ৰা বদনামত আছে, সিহঁতেতো কাৰো দুখ বুজিয়ে নাপায়, কাৰণ চকু পানী যেন ওলায়। অনুভৱ আবেগ সকলোৰে থাকে, মাত্ৰ ল'ৰাৰ সেই ডেফিনেশ্যনটো চিৰদিনৰ কাৰণে গা কৰি উঠিছে। ভুল নুবুজিব, কাৰণ ফিলিং আৰু ইম'চন সিহঁতৰো থাকে। যেনেকৈ সকলো ছোৱালী একে নহয়, ঠিক তেনেকৈ সকলো ল'ৰাইও একে নাথাকে। হয়, ভুল শুনিছে আপুনি, কাৰণ ল'ৰাইও কান্দে। আপোনজনক হেৰুৱাৰ বেদনাত বিষাদৰ যন্ত্ৰণাই যেতিয়া খুন্দা মাৰে, মৌনতা কাবুৰি ল'ৰাই উচপি উঠে। বিষাদৰ চকু পানী চকুলোৰে ল'ৰাৰো পাগল। कैसे रुके खुदाया, बस में मेरे नहीं है, ऐ मेरे खुदा।